Good morning, guys. Welcome to my YouTube channel RK Vlogs. এতিয়া মই অফিচলৈ যাব ওলাইছোঁ। বহুত দিনৰ পাছত লকডাউন খোলাৰ পাছত আজি মই অফিচলৈ যাম। তৰমুজ লাগিব, তৰমুজ। লকডাউনৰ পৰা ইমান দিনে ওলাই আহিব পৰা নাছিলোঁ, আজি ওলাই আহি অলপ ভাল লাগিছে। মোৰ এতিয়া এনেকুৱা ফিল হৈছে যেন মানে কৰোণা ভাইৰাছ নায়েই নেকি আমাৰ মাজত। মানুহবোৰ যেনেকৈ ওলাই আহিছে বজাৰ কৰিবৰ কাৰণে, আগৰ দিনৰ নিচিনাই লাগিছে এতিয়া। মানুহবোৰ ৰৈ আছে, গাড়ী পোৱা নাই। এখন মেক্সিমাম 3জনকেহে উঠিবৰ মানে পাৰ্মিশ্যন দিছে চৰকাৰে। ভাই কি কৰা তুমি? যেনেকুৱা ট্ৰাফিক মানে আজিৰ পৰাতো গোটেই খুলি দিছে। কাৰ্ফিউ 10টা বজাৰ পিছৰ পৰা গৈ পোৱা সময়খিনি 20 মিনিটত গৈ পাইছিলোঁ। গৰম
বাপৰে বাপ গণেশগুৰি চাইডে কিমান থাকিব কলেজবোৰ খুলি দিব পাৰে ছ'চিয়েল ডিষ্টেঞ্চ মানি চলাই অলপ সিহঁতে ডাঙৰ বুজি পাব কিন্তু স্কুলৰ কমচে কম সৰু ল'ৰা ছোৱালীবিলাকে বুজি নাপাব সিহঁতে বুজি পালেও আজিৰ পৰা অশান্তি ষ্টাৰ্ট মানে চিটিত বাইক চলোৱা সদায় দেখা পাওঁ Volvo XC60 ফাইনেলি অফিস আহি পালোঁ এইটো হৈছে আমাৰ প্ৰাগনিউজ পুৰণা বিল্ডিং किधर लगाऊं भाई पार्किंग बापरे बाप বাইক ৰখাব জাগা নাই দেখোন দাদা এইখন চাইড কৰি পেলাই সোমাই দিওঁ ক'ত যাওঁ মই পাৰ্কিঙৰ কাৰণে বৰ ঝামেলা